এডুডছ আসামলৈ মই অনুপমে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অসম বুৰঞ্জীৰ এক সোণালী অধ্যায় মীৰ জুমলাৰ অসম আক্ৰমণৰ বিষয়ে। এই ভিডিঅ'ত আপুনি দেখা পাইছে ঐতিহাসিক চামধৰাগড়ৰ পূব দিশত থকা আহোম সাম্ৰাজ্যৰ সময়ৰে মিছা কোট, য'ত আহোমে মীৰ জুমলাক অৰ্থাৎ মোগলসকলক বাধা দিবলৈ ইয়াতে কোট নিৰ্মাণ কৰিছিল। আপোনাৰ মনত নিশ্চয় প্ৰশ্নোদয় হৈছে কোনজন স্বৰ্গদেউৰ দিনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। তেওঁ হ'ল স্বৰ্গদেউ জয়ধ্বজ সিংহ। 1662 চনত মোগলে বেলতলা দুৰ্গত অতকিতে আক্ৰমণ কৰি 4 ফেব্ৰুৱাৰীত গুৱাহাটী দখল কৰে। তাৰ পিছতেই মীৰ জুমলাই গড়গাঁও দখল কৰাৰ বাবে আগুৱাই আহি নগাঁৱৰ চামগুৰি চামধৰাগড়ত থকা সৈন্যবাহিনীৰ ওপৰত আক্ৰমণ কৰে আৰু পৰাজিত হৈ দুৰ্গৰ পৰা আহোম সেনা পলাই প্ৰত্যং দিয়ে। চামগুৰিৰ এই চামধৰা দুৰ্গ সেইদৰে পতন ঘটিল আৰু চামধৰাগড়ৰে পূব দিশত আছিল আহোমসকলৰে এক কোট, যাক আমি জানো মিছা কোট। ইয়াতেই মোগলক বাধা দিছিল লেচাম হাতী বৰুৱাই, আৰু এইজন বীৰেই ইয়াতেই মোগলৰ হাতত প্ৰাণ আহুতি দিছিল। আহোমৰ এই 600 বছৰীয়া ৰাজত্বকালত এইদৰে বহু সৰু সৰু ঠাই ইতিহাসত জিলিকি আছে। প্ৰচাৰ প্ৰকাশৰ অভাৱত বহুতে এই বিষয়ে নাজানে, আৰু তাৰে ক্ষুদ্ৰ প্ৰয়াস এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।